কঢ়িয়াই লৈ আহিছোঁ আৰু গোলাঘাটবাসীক আমি জনাবলৈ বা অতি আনন্দিত হৈছোঁ যে গোলাঘাটত প্ৰথমৰ বাবে ৰিয়াজ আৰু সকলোৱে চিনি পাইছে নাচিৰ আমাৰ দুজনৰ সহযোগত আৰু লগতে আমাৰ গোলাঘাটত যিসকল ফুটবলপ্ৰেমী আছে তেওঁলোকৰ সহযোগত আমি এটা প্ৰথমৰ বাবে আমি গোলাঘাটত ফুটবল ফেন্স ক্লাব এটা গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ, যাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কাৰ্য হাতত ল'ম বুলি আশা কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ আজিকালি সমস্যাবিলাক আমি গম পাইছোঁ মানে বানপীড়িত সমস্যা বা এক্সেট্ৰা যিমানবিলাক সমস্যা আছে সেইবিলাকৰ প্ৰতি আমি গুৰুত্ব দিওঁ আৰু বিভিন্ন ধৰণৰ কাৰ্যকলাপ আমি হাতত ল'ম বুলি ভাবিছোঁ। এইখিনি কৰিলাম বুলি আমি ভাবিছোঁ আৰু এই পৰিপ্ৰেক্ষিতত যদি আমাক সকলোৱে যে সহায় সহযোগিতা কৰে তাৰ দ্বাৰা আমাৰ সকলোৰে সুবিধা হ'ব, আমাৰ সুবিধা হ'ব, লগতে সকলোৰে সুবিধা হ'ব। আৰু যিখিনি আমি কাম কৰি যাম তাৰ লগত যদি আমাৰ সকলোৰে সহযোগ আছে, সকলোৱে যদি আমাক সহায় কৰে আমাৰ সেইখিনি সহায় হ'ব, বহুতখিনি সহায় হ'ব। আৰু এই পৰিপ্ৰেক্ষিতত আমাৰ লগত উপস্থিত আছে আজি অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা কলদা। হেল্ল' ফ্ৰেণ্ডছ, আৰু আজি আপোনালোকক বিগ হাই ক'বলৈ পাই মোৰ খুব ভাল লাগিছে, কাৰণ মই নিজে খুব আনন্দিত এই কথাটো জানি যে মোৰ নামত এটা ফেন ক্লাবে গঢ় লৈ উঠিছে গোলাঘাটৰ পৰা। যথেষ্ট ভাল লাগে, যথেষ্ট অনুপ্ৰেৰণা পোৱা যায় যেতিয়া আপুনি গম পায় যে আপোনাক কিছুমান মানুহে বা কিছু সংখ্যক মানুহে বহুত মৰম কৰে, বহুত ৰেচপেক্ট কৰে বা আপোনাক এজন আইকন হিচাপে ভাবে বা বিচাৰে। এই কথাটো জানি মোৰ সঁচাকৈ খুব ভাল লাগিছে, যদিও মই ইমানখিনি মৰম ইমানখিনি সন্মানৰ কাৰণে মই যোগ্য নহয় বুলি ভাবোঁ। তথাপিও সকলোৰে মৰমখিনি আঁকোৱালি ল'বলৈ মই আজি নাচিৰ আৰু ৰিয়াজৰ এই সহযোগিতাত আৰু যিসকল আমাৰ টিম মেম্বাৰ্ছ আছে তেওঁলোকৰ সহযোগিতাত এই ফেন ক্লাবটোত অংশগ্ৰহণ বুলি ক'ব লাগিব, যিহেতু মোৰ নাম জড়িত হৈ আছে। গতিকে ব্যক্তিগতভাৱে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আপোনালোকৰ এটা সুন্দৰ পদক্ষেপ আৰু যেনেকৈ মোক জনোৱা হৈছে যে যি ধৰণৰ বিভিন্ন কাৰ্যসূচী তেওঁলোকে লৈ আগবাঢ়িব সমাজৰ উন্নয়নৰ ক্ষেত্ৰত, যিখিনি বাধা আছে, যিখিনি অসুবিধা আছে, যিখিনি আমাৰ সমাজত ল'ৰা ছোৱালীক বিচলিত কৰিছে, সেইখিনি শুধৰণিৰ বাবে তেওঁলোকে যি ধৰণৰ পদক্ষেপ ল'ব সেই কথাটো জানি মোৰ অত্যন্ত ভাল লাগিছে আৰু খুব গৌৰৱ অনুভৱ কৰিছোঁ যে ইমান কম বয়সত তেওঁলোকে ইমান সুন্দৰ কথা চিন্তা কৰিছে আৰু এটা প্ৰচেষ্টা আগবঢ়াইছে আমাৰ মাজত। ফেন ক্লাব বুলি ক'লে সাধাৰণতে জনা যায় যে আপোনাক মানুহে আপোনাৰ কৰ্মৰ কাৰণে ভাল পায় বা কিবা এটা কাৰণত ভাল পায়, কিন্তু তেওঁলোকৰ কৰ্মক্ষেত্ৰত তেওঁলোকে নিজৰ ভালপোৱাখিনি অকল তাতেকে সীমিত কৰি ৰখা নাই। তেওঁলোকে এই ভালপোৱাখিনি তেওঁলোকৰ যিটো মৰম আছে সেইখিনিক সঠিকভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে সমাজৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ কামবিলাকত আগবাঢ়িবলৈ তেওঁলোকে যিটো পদক্ষেপ লৈছে সেই ক্ষেত্ৰত। গতিকে মই তেওঁলোকক মোৰ বেষ্ট উইচেছ দিছোঁ আৰু ইয়াৰ লগতে আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে দলে বলে এই সংগঠন নহ'লেও এই এটা সৰু পৰিয়ালত যোগ দিয়ক, সহযোগ কৰক আৰু এটা সুন্দৰ সমাজ গঢ়ি তোলাত আমাক সকলোকে সহায় কৰক, সহযোগিতা দিয়ক, যাতে আমাৰ এইটো বয়সত আমি যিটো ভাল কাম কৰি ধৰক সমাজখন উন্নয়ন কৰিব লাগে, নিজৰ জীৱনটো সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে বা পাৰ কৰিব লাগে আমাৰ সময়খিনি, সেইখিনি কৰিবলৈ আমি সকলোৱে সক্ষম হওঁ। আৰু নৱপ্ৰজন্মৰ যিটো এটা বদনাম আছে যে আমি খুব বিচলিত, আমি নিজৰ কৰ্মৰ প্ৰতি আমাৰ কোনো ধৰণৰ ডেডিকেশ্যন নাই, আমি পজিটিভ নহয়, সেই কথাখিনি সেই ধাৰণাটো আমি সকলোৱে যাতে সলনি কৰি দিওঁ ভাল কাম কৰি নিজৰ পৰিচয় দাঙি ধৰি। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে প্ৰকৃততে সকলোৱে যিসকলে মোক ভাল পায় বা এজন ভাল ব্যক্তি হোৱাৰ যিটো ভাৱটোক ভাল পায় সেই সকলো মানুহে আগবাঢ়ি আহক আৰু এই প্ৰচেষ্টাটোক সফল কৰক। আই থেংক ইউ এভৰিবডি ফৰ ইয়ৰ লাভ, ইয়ৰ ৰেচপেক্ট, ইয়ৰ এফেকশ্যন। মই ডিজাৰ্ভ নকৰোঁ, তথাপিও নিজকে খুব লাকি বুলি অনুভৱ কৰিছোঁ যে ইমানখিনি মানুহৰ মৰম চেনেহ পাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যততো আপোনালোকক বিনোদন দি যাম, ভাল মানুহ হিচাপে চিনাকি দিম আৰু আপোনালোকৰ মাজত যাতে সদায় ভাল মানুহ হিচাপে জীয়াই থাকোঁ, এজন ভাল শিল্পী হিচাপে জীয়াই থাকোঁ। গতিকে মোৰ সকলোকে মৰম আৰু লটছ অফ লাভ এণ্ড হোৱাট এল্ছ, মোৰ দিবলগা মৰমে আছে আৰু